আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে CSC SPV ৰাজ্যিক কাৰ্যালয়ত উদযাপন কৰা হয় এক বিশেষ কাৰ্যসূচী। নাৰী দিৱসৰ দিনজোৰা কাৰ্যসূচীত অসমৰ জিলাসমূহৰ পৰা প্ৰতিনিধিত্ব কৰি অহা মহিলাসকলে অংশগ্ৰহণ কৰে। CSC SPVৰ ৰাজ্যিক মুৰব্বী জ্ঞানদলেদেৱৰ সঞ্চালনাত আয়োজিত সভাখনিত CSCৰ সেৱা ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মহিলাসকলক সম্বৰ্ধনা জনোৱা হয়। অসমৰ সামাজিক ক্ষেত্ৰখনত নিজৰ সেৱাৰে প্ৰতিষ্ঠা লাভ কৰা ব্যক্তিসকলে অংশগ্ৰহণ কৰি নাৰী দিৱসৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰি তোলে। আজি আন্তৰ্জাতিক নাৰী দিৱস সেই নাৰী দিৱস উপলক্ষে আমি ইয়াতে অনুষ্ঠিত হ'লোঁ CSCৰ পৰা এটা অনুষ্ঠানত, য'ত আমাৰ লগত জড়িত যিখিনি বেংক সখী আৰু DGP সখী আছে তেওঁলোকক আমি অকণমান কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে এখন পাতা হৈছিল। লগতে মই একচুৱেলি আপোনালোকৰ মাধ্যমেৰে জনাবলৈ পাই সুখী হওঁ কি আমাৰ অসমৰ পৰা কাৰ্বি আংলঙৰ সমাজৰ ব্লকৰ ধনশিৰি CLFটোৱে ইতিমধ্যে আজি নেশ্যনেল এৱাৰ্ড পাইছে। তো দিল্লীত সেই এৱাৰ্ডটো দিয়া হৈছে আৰু ইয়াৰ নিচিনাকৈ বিভিন্ন আমাৰ ৰাজ্যৰ গোটেইকেইটা ব্লকত আৰু গোটেইখন ডিষ্ট্ৰিক্টতে আন্তৰ্জাতিক নাৰী দিৱস আমি অনুষ্ঠিত কৰিছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে CSC ই-গভাৰ্নেন্স ছাৰ্ভিচেছ অনুষ্ঠিত কৰা আমাক আমন্ত্ৰণ জনাইছিলে। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰজেক্ট মেনেজাৰ ডিজিটেল ফাইনেন্স হিচাপে আছোঁ। ইয়াত আমাৰ যিখিনি আত্মসহায়ক গোট আছে তাৰ লগত জড়িত আত্মসহায়ক গোটৰ সদস্যক ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ উইমেন ডেভেলপমেণ্ট, পঞ্চায়তৰ মহিলাবিলাক তেওঁলোকৰ তত্ত্বাৱধানত ভাৰতবৰ্ষৰ প্ৰত্যেকখন গাঁও অঞ্চলত যোনকেইটা আপোনাৰ নাগৰিকৰ যোনকেইটা সুবিধা দিয়া গৈ আছে, সেই সুবিধাৰ ফলস্বৰূপে আমাৰ নাগৰিকৰ মানে সুখী হৈছে আৰু আমাৰ যোনকেইটা মহিলা যোনকেইটা আমাৰ হিন্দু লেভেল আছে নহয় তেওঁ বহুতকেইটা ছাকচেছ পাইছে।